সকলোকে প্ৰথমে মই প্ৰণাম যাচিলোঁ আৰু স্পেচিয়েলি আমাৰ প্ৰেছ মিডিয়াক ধন্যবাদ যাচিলোঁ যে আপোনালোকে আজি ইয়াত উপস্থিত হৈছে। তো আমি আজি সারা ভাৰততে দীনদয়াল উপাধ্যায় জন্ম উপলক্ষে যেনেকৈ পালন কৰিছে কোকৰাঝাৰ জিলাতো আমি 105তম জন্মজয়ন্তী পালন কৰিছোঁ। আৰু সেই প্ৰগ্ৰামত আমাৰ আলহী হিচাপে ৰতীন্দ্ৰনাথ সিনহা যেনেকৈ পূৰ্ব প্ৰভাৰী মানে বৌদ্ধিক তেখেতক মাতা হৈছে আৰু লগতে SC মোৰ্চাৰ ষ্টেট ছেক্ৰেটাৰী তেখেতেও উপস্থিত আছে আৰু আমাৰ বিজেপিৰ EM অৰূপ দে তেখেতেও উপস্থিত আছে। তা আজি ইয়াৰ ওপৰত দীনদয়ালৰ ওপৰত এটা আলোচনীও হৈছে ডিষ্ট্ৰিক্ট লেভেলত আৰু ইয়াৰ বক্তাবিলাকে বক্তা ৰাখিছে তেখেতৰ জন্ম কেতিয়া হৈছিল আৰু ইয়াৰ আদৰ্শ মেইনলি আজি যে বিজেপি যোনটো আদৰ্শত আমি কাম কৰি আছোঁ একাত্ম মানৱতাবাদ আৰু অন্তোদয় সেই আদৰ্শৰে আজি নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে এইটো আদৰ্শতে আমি কাম কৰি আছোঁ। আৰু ইয়াৰ কাৰণে মই সকলো ৰাজ্যকো মই এতিয়া মেছেজ দিব বিচাৰোঁ যে একমাত্ৰ দীনদয়াল উপাধ্যায়ৰ একাত্ম মানৱতাবাদ আৰু অন্তোদয়া সেইটো আদৰ্শলৈ কাম কৰিলেহে আমি সমাজটো ডেভেলপ কৰিব পাৰিম বা সকলো সমাজৰ দুখীয়া মানুহবিলাক আমি এতিয়া আনিব পাৰোঁ। ইয়াৰ কাৰণে মই এইটো মেছেজ দিব বিচাৰোঁ আমি সকলোৱে পণ্ডিত দীনদয়াল যেনেকৈ একাত্ম মানৱতাবাদ আৰু এইটো এক মিনিট মানে একাত্ম মানৱতাবাদ আৰু অন্তোদয়া মানুহ পৰা আৰম্ভ কৰি যিটো আমি ডেভেলপমেণ্টৰ কথা চিন্তা চৰ্চা কৰিছিল আৰু এইকেইটা মানুহক ডেভেলপ কৰিব পাৰিলেহে দেশখন উন্নতি হ'ব। সেই একাত্ম মানৱতাবাদৰ ওপৰত আমি সকলো মই অনুৰোধ জনাওঁ এই আদৰ্শত যাতে আহি আমাৰ লগত কোপাৰেশ্যন কৰি